এতিয়া আমি মাছটো ফ্ৰাই কৰিম। এতিয়া আমি মাছখিনি ফ্ৰাই কৰি ল'লো। এতিয়া অলপ আমি অকণমান জিৰা দি দিলোঁ। জিৰা দিয়াৰ পিছত এয়া আমি পিঁয়াজ দি দিলোঁ আৰু শুকান জলকীয়া আছিলে, শুকান জলকীয়া দি দিছোঁ। ৰঙালাও আছে, ৰঙালাওখিনি দি দিলোঁ। আলুটো দিছোঁ আৰু এয়া আমি দুপৰ টেঙা পাতখিনি যিখিনি গোটেইখিনি দি দিছোঁ। ইয়াত আপুনি নিমখটো সোৱাদ অনুসৰি দি দিব পাৰিব। নিমখটো দি দিব পাৰিব। আমি 2 মিনিটৰ কাৰণে ঢাকি দিম। এতিয়া আমি ঢাকনাখন খুলি দিছোঁ। দেখিছে, দেখিবলৈ পাইছে চাগে আপোনালোকেও দুপৰ টেঙা পাতটো ধুনীয়াকৈ হৈছে। অলপ আমি ভাজি ল'ম আমি। মছলাখিনি মই ইয়াত দি দিছোঁ। দেখিছেনে, জিৰা মছলা মই ইয়াত দি দিছোঁ। অকণমান পানী লৈ তাত অকণমান নহৰু দিছোঁ, 3 ফুটা দি পেলাই এইখিনি লৰাই দিছোঁ। আপোনালোকে যদি কালাৰটো উঠাবলৈ বিচাৰে ৰেড চিলি দিব পাৰিব। যিহেতু মই ৰেড চিলি দিম, আপোনালোকে কমাই পেলাই দিম, বেছি কালাৰ আমাক নালাগে। অলপ ৰেড চিলি দি দিছোঁ। এতিয়া হালধি দি দিম। হালধি মই 1 চামুচ দিম, সৰু চামুচৰ 1 চামুচ দিলোঁ। দি এনেকৈ মিলাই ল'ব। এতিয়া আমি এইখিনি অলপ লৰাই দিম। মিট মছলা, গৰম মছলা, আদা দিয়া নাছিলোঁ, নহৰু 3 ফুটা দিছিলোঁ আৰু হালধি দিছোঁ। এই মিশ্ৰণখিনি ইয়াত এতিয়া আমি দি দিম। দি ভালকৈ লৰাই দিব। লৰাই দি অকণমান পানী দিব ইয়াত। যিহেতু আমি মাছৰ গ্ৰেভি বনাইছোঁ, দুপৰ টেঙা পাতৰ সৈতে পানী বেছি দিব আৰু বেছি পানী দিলে দুপৰ টেঙা পাতটো ভাল নালাগিব। এতিয়া আমি ঢাকি দিম। যিহেতু আমি 3 মিনিটৰ কাৰণে ঢাকি দিছিলোঁ।
মছলাটো মাছটো ভাগি যাব পাৰেতো লাহেকৈ মছলাটো মাছত সোমাই দিব পাৰে তাৰপিছত আপোনালোকে আধা কাপমান পানী দি দিব যিহেতু মই আধা কাপ পানী দিম আপোনালোকেও ঘৰত বনাব পাৰিব মই যেনেকৈ দেখাইছোঁ এনেকৈ আপোনালোকে সেইটো পদ্ধতিৰে বনাওক খাই ভাল লাগিব আৰু মোৰ মামনি চেনেলটো ইউটিউবৰ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব নাপাহৰিব এতিয়া আমি অলপ সিজিব দিম ঢাকনা মাৰি দিম অনলি ফৰ 3 মিনিটৰ কাৰণে যিহেতু দেখিছে মাছটো হৈ গৈছে গেছ অফ কৰি দিম দুপৰ টেঙা আৰু মাছ জিৰা হৈ গৈছে এতিয়া আমি গেছ অফ কৰি দিছোঁ মই যিটো পদ্ধতি কৈছোঁ সেই পদ্ধতি আপোনালোকে বনাওক খাই ভাল পাব আৰু দেখিছে আপোনালোকে কালাৰটো কেনেকুৱা হৈছে ভাল লাগিব যিহেতু দেখিছে ৰঙালাও দিছোঁ দুপৰ টেঙা দিছোঁ মাছ দিছোঁ জিৰা দিছোঁ ন এইটো আপোনালোকৰ ঘৰত আলহী আহিলেও কেতিয়াবা দিব পাৰিব আৰু মই যিটো খাই পেলাই আপোনাক কৈ আছোঁ বহুত ভাল হৈছে আপোনালোকে বনাব ট্ৰাই কৰক আৰু মই যেনেকৈ কৈছোঁ সেইখিনি মতে আপোনালোকে কৰক আৰু মই যদি মোৰ ভিডিঅ'টো এটা কাম কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰক শ্বেয়াৰ কৰক যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আজিলৈ আহিছোঁ বাই